ব্ৰহ্মপুত্ৰ নদী কৈলাশ হিমালয় তিব্বত হৈ পৰংগ জিলাৰ মানসৰোবৰৰ পৰা অৰুণাচল হৈ অসমত পৰিছে। এই নদীৰ দৈৰ্ঘ্য 2900 কিলোমিটাৰ, গভীৰতা 252 মিটাৰৰ পৰা 318 মিটাৰ। তিব্বতত এই নদীক চাংগ নামে জনা যায়, অৰুণাচলত দিহাং নামে, অসমত ব্ৰহ্মপুত্ৰ নামে, বাংলাদেশত যমুনা নামে জনা যায়। অৰুণাচলৰ পৰা ওলোৱা ছাইড নদী দুখন হৈছে লোহিত আৰু দিবাংগু। এই নদী দুখন পাছিঘাট পাই ব্ৰহ্মপুত্ৰত পৰিছে। অসমত বৈ থকা উত্তৰৰ পৰা আহি ব্ৰহ্মপুত্ৰত পৰা নদীকেইখন হৈছে সোৱণশিৰি, মানস, জীয়াভৰলী, তিছা, ধনশিৰি, চম্পাৱতী, সৰলভঙ্গা। দক্ষিণৰ পৰা বৈ আহি ব্ৰহ্মপুত্ৰত পৰা নদীকেইখন হৈছে কপিলী, বৰাক, দিচাং, দিখৌ, বুঢ়ীদিহিং, পুঠিমাৰী। ব্ৰহ্মপুত্ৰ নদী কেইখনমান জিলাৰ অতি কাষেৰে বৈ আহিছে, যেনে শদিয়া, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা। আৰু এই নদীৰ ওপৰত অৱস্থিত কেইখনমান দলং ঢলা শদিয়াৰ এতিয়া নতুনকৈ ভূপেন হাজৰিকা সেতু, তেজপুৰৰ ভোমৰাগুৰি সেতু, গোৱালপাৰাৰ নৰনাৰায়ণ সেতু আৰু গুৱাহাটীৰ শৰাইঘাট সেতু। আৰু এই নদীৰে বৃহত্তম নদীদ্বীপটো হৈছে মাজুলী, বিশ্বৰ সবাতোতকৈ ডাঙৰ। আৰু এনেদৰে এই নদী তিব্বত, অৰুণাচল, অসম, বাংলাদেশ হৈ বংগাল ঘাটিত পৰিছেগৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগত। যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।